নমস্কাৰ বন্ধুসকল, কেনেকুৱা আপোনালোকৰ মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আপোনালোকক কৈছিলোঁ মোৰ ফ্ৰেণ্ডশ্বিপ ডে'ৰ প্ৰথম ড্ৰয়িংখনৰ কমেণ্ট কৰা এজন লাকি ছাবস্ক্ৰাইবাৰৰ পৰ্ট্ৰেইট মই নেক্সট মন্থত ড্ৰ কৰিম। আজি ছাবস্ক্ৰাইবাৰজনৰ পৰ্ট্ৰেইট ড্ৰ কৰিলোঁ মই। আপোনালোকক দেখুৱাম এতিয়া মই কেনেকৈ ড্ৰ কৰিছোঁ, কেনেকৈ চিলেক্ট কৰিছোঁ ছাবস্ক্ৰাইবাৰজনক। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ ক'লোঁ। মই এই ভিডিঅ'টোৰ লিংকটো ফাৰ্ষ্ট কপি কৰি লৈছোঁ। এতিয়া মই লিংকটো কমেণ্ট পিকাৰ ছাইটত পুট কৰিম। ফাৰ্ষ্ট কমেণ্ট পিকাৰ ছাইটটো খুলি লওঁ। ইউটিউব ভিডিঅ' URL এই জেগাডোখৰত পেষ্ট কৰিছোঁ। নেক্সট গেট ইউটিউব কমেণ্টছ। এতিয়ালৈকে মোৰ 31জন ছাবস্ক্ৰাইবাৰে কমেণ্ট দিছে। ইয়াত এটা কথা মন কৰিবলগীয়া যে মোৰ কমেণ্ট বহুত আহিছে, কিন্তু 31জন মানুহে দিয়া কমেণ্ট ইয়াত চিলেক্ট হৈছে, কিয়নো তেওঁলোকে মোক ছাবস্ক্ৰাইব কৰি থৈছে। গতিকে ইয়াত আপোনালোকে যদি অকল কমেণ্ট কৰে তেতিয়াহ'লে আপোনাৰ ইয়াত নাম নাহিব, আপুনি ছাবস্ক্ৰাইব কৰিব লাগিব মোৰ চেনেলটো। এতিয়া মই ষ্টাৰ্ট কৰোঁ, কোন হয় চাওঁচোন। এই মন্থৰ ছাবস্ক্ৰাইবাৰজন লাকি ছাবস্ক্ৰাইবাৰ প্ৰীতম বৰা। ভাল লাগিল চবকে একেলগে দেখি। এতিয়া মই চাব লাগিব প্ৰীতম বৰাই মোক ইমেইলত ফটো পঠিয়াইছে নাই। এতিয়া মই মেইলটো খুলিছোঁ। মেইলটোত আছে অংকুৰ হাজৰিকাই পঠিয়াইছে, অংকুৰজ্যোতি বৰা, তাৰপিছত মনোজ ব্লগছে পঠিয়াইছে, কিৰণ জাফ্ৰী, মাধুৰ্য শইকীয়া, ৰজি ফুকন। ইয়াত প্ৰীতম বৰাৰ নামটো নাই, গতিকে তেওঁক মই চিলেক্ট কৰিব নোৱাৰোঁ। মই পুনৰ চিলেক্ট কৰিম বেলেগ এজন উইনাৰ। নেক্সট জাহ্নৱী গগৈ। মজা লাগিল অনুপম, হেপী ফ্ৰেণ্ডশ্বিপ ডে টু ইউ অলছ'। যিহেতু আপোনালোকে দেখিছে জাহ্নৱী গগৈও মোলৈ কোনো ফটো পঠিওৱা নাই। নেক্সট ৰজি ফুকন। কংগ্ৰেচুলেশ্যন ৰজি ফুকন। যিহেতু ৰজি ফুকনে মোলৈ ফটো পঠিয়াইছে, গতিকে চাওঁ তেওঁ কোনখন ফটো পঠিয়াইছে। ৰজি ফুকন। তেওঁ মোৰ 30 জুলাইতে পঠিয়াইছে মোলৈ ফটো, গতিকে মই চাওঁ ফটোখন। জাষ্ট ক্লিয়াৰ ফটোৱে পঠিয়াইছে, গতিকে আঁকিব পৰা হ'ব। তো কংগ্ৰেচুলেশ্যন ৰজি ফুকন। ৰ'ব এইখিনিতে আপোনালোকক এটা কথা কৈ দিওঁ। আপুনিও যদি নেক্সট মন্থৰ লাকি ছাবস্ক্ৰাইবাৰ হ'ব বিচাৰে তেন্তে এই ভিডিঅ'টোত এটা কমেণ্ট কৰিব আৰু আপোনালোকৰ এখন ক্লিয়াৰ ফটোগ্ৰাফ মোৰ মেইলত প্ৰেৰণ কৰিব। মেইলটো মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ।